হেল্ল' ফ্ৰেণ্ডছ, এই মুহূৰ্তত কেইটামান গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ আগত লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিশ্বৰ চতুৰ্থ বাছনিৰ টাইকোৱাণ্ডো খেলুৱৈ ভাৰতৰ অৰুণা টাংৱেৰ 2020 চনৰ টকিঅ' পেৰা অলিম্পিক প্ৰতিযোগিতাৰ 49 কিলোগ্ৰাম শাখাত ৱাইল্ড কাৰ্ডৰ দ্বাৰা স্থান লাভ কৰিছে। উল্লেখযোগ্য যে পেৰা অলিম্পিকৰ বাবে যোগ্যতা লাভ কৰা অৰুণা টাংৱাৰ ভাৰতৰ প্ৰথমগৰাকী টাইকোৱাণ্ডো খেলুৱৈ হিচাপে পৰিগণিত হৈছে। দ্বিতীয়টি গুৰুত্বপূৰ্ণ খবৰ হ'ল কোৱাৰেলি চাইমণ্ড নামৰ এটা ব্ৰিটিছ কোম্পানীয়ে 2022 বৰ্ষৰ বাবে প্ৰস্তুত কৰা সমগ্ৰ বিশ্বৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ বিশ্লেষণৰ এখন তালিকাত বাংগালুৰুৰ IISA গৱেষণা বিভাগত প্ৰথম স্থান লাভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষা প্ৰতিষ্ঠানসমূহৰ এই সফলতাত অভিনন্দন জ্ঞাপন কৰিছে। তৃতীয়টি গুৰুত্বপূৰ্ণ খবৰ হ'ল 15 পৰা 20 জুলাইৰ ভিতৰতে হ'ব মেট্ৰিক আৰু HSৰ পৰীক্ষাসমূহ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাও সদৰি কৰে যে 2 জুলাইত ৰাজ্যত ক'ভিড পজিটিভৰ হাৰ 2%তকৈ বেছি হ'লে বাতিল কৰা হ'ব পৰীক্ষাসমূহ। চতুৰ্থটি গুৰুত্বপূৰ্ণ খবৰ হ'ল কেতিয়া স্বাভাৱিক অৱস্থা ঘূৰি আহিব ৰাজ্যলৈ। সৰুসজাইত ক'ভিড কেয়াৰ হস্পিটেল মুকলি কৰি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ শৰ্মাই কয় যে অসম এনে এখন ৰাজ্য য'ত লকডাউন নিদিয়াকৈ ক'ভিডৰ সৈতে যুঁজ দিব পাৰিছোঁ। মই যিমানখিনি ভাবিছিলোঁ সিমান এতিয়াও ক'ভিড হ্ৰাস হোৱা নাই। আপোনালোকৰ ওপৰত নিৰ্ণয় কৰিব কেতিয়া স্বাভাৱিক পৰিৱেশ হ'ব। আপোনালোকে সামাজিক দূৰত্ব মানি চলক আৰু 15 তাৰিখৰ পিছত কি হ'ব এতিয়াই ক'ব নোৱাৰি। যিখন জিলাৰ পৰিৱেশ উন্নত সেইখন জিলাত সোনকালে শিথিল হ'ব ক'ভিডৰ নিয়মসমূহ। পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল এবাৰতে 10টা শিশু জন্ম দি অভিলেখ সৃষ্টি দক্ষিণ আফ্ৰিকাৰ গছিয়ামে থামাৰা চিথল নামৰ এগৰাকী মহিলাৰ। উল্লেখযোগ্য যে 37 বছৰীয়া এই মহিলাগৰাকীয়ে এবাৰত 3 কন্যা আৰু 7জন পুত্ৰক জন্ম দিছে আৰু আটাইকেইটা শিশুৱেই সুস্থ অৱস্থাত আছে। ষষ্ঠটি গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰাজ্যৰ শিক্ষাখণ্ডলৈ সুখবৰ। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গুৱাহাটী চমুকৈ IIT গুৱাহাটীয়ে QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিংছ 2022ৰ ৰিচাৰ্চ চাইটেশ্যনছ পাৰ ফেকাল্টি শিতানত বিশ্বৰ শীৰ্ষৰ 50ৰ ভিতৰত 41 সংখ্যক স্থান অধিকাৰ কৰিছে। অন্তিমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰতিযোগিতাত পদক লাভ কৰিছে অসমৰ প্ৰণৱ কুমাৰ নাথে। যোগ বিশেষজ্ঞ আৰু মিলান নগৰ ডিব্ৰুগড়ৰ বাসিন্দা প্ৰণৱ কুমাৰ নাথে আন্তৰ্জাতিক যুৱ যোগৰ দ্বাৰা আয়োজিত 9ম এছিয়ান যোগ ক্ৰীড়া চেম্পিয়নশ্বিপত জ্যেষ্ঠ শ্ৰেণীত প্ৰথম স্থান লাভ কৰিছে। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ জানিবলৈ আপোনালোকে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।